to be here with you all this afternoon or evening. এই afternoon বহুত আনন্দৰ সময় হয় আপোনালোকৰ লগত একেলগে সহযোগিতা কৰাৰ কাৰণে I've gone to the ends of the earth, but I've never been to Gosegaon. মই পৃথিৱীৰ শেষলৈকে গৈ পাইছো কিন্তু গোসাইগাঁৱলৈ কেতিয়াও আহি পোৱা নাছিলো Yesterday, as we were traveling from Guwahati, I almost felt like coming to the end of the earth as we reached midnight over here. আৰু যোৱাকালি আবেলি আমি গুৱাহাটীৰ পৰা আমি ট্ৰেভেল কৰিছিলো আৰু ৰাতিৰ 12টা বজাত আমি গোসাইগাঁৱত আহি পাইছো But I know that this is the last point in Assam, and after that you go into West Bengal. আৰু এটোই অসমৰ শেষৰ সীমা হয় আৰু তাৰ পাছত ৱেষ্ট বেংগল আমি গৈ পাম And I want to thank Pastor Ashin, Pastor Sushanto, and others who were responsible for me to be here with you all this evening. আৰু মই সঁচাকৈ মই পাছৰ আছিল পাছৰ মুখাৰ্জী মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু যিবিলাকৰ কাৰণে মই আজি আপোনালোকৰ মাজত থিয় হ'বলৈ পাৰিছো And I thought I'll start with the song and I'll share the word of God and I'll end with the song. আৰু মই গানৰ যোগেদি মই আৰম্ভ কৰিবলৈ বিচাৰিছো আৰু তাৰ পাছত মই প্ৰভুৰ বাইকলৈ যাম আৰু শেষত আকৌ মই গান বজাই পেলাই মই Now this instrument is called the pan flute. আৰু এই ইনষ্ট্ৰুমেন্টটো কয় ফেন ফ্লুট বুলি কয় And this is not an instrument that is common in India. আৰু এইটো হ'ল ইণ্ডিয়াত বনোৱা বা ইণ্ডিয়াৰ আহা ইনষ্ট্ৰুমেন্ট নহয় And I will start with a very familiar hymn that most of us might know. It's called How Great Thou Art. আৰু মই হিমেনেল এটা গানেৰে মই আৰম্ভ কৰিম প্ৰভু তুমি যে কিমান মহান এই গানেৰে And you know how great God is. আৰু সঁচাকৈ আমাৰ ঈশ্বৰ কিমান যে মহান হয় And that's one of the reasons we celebrate Christmas is to celebrate the greatness of God. আৰু এই গতিকে আমি প্ৰভুৰ যিটো মহান আৰু যিটো খ্ৰীষ্টমাছ আমি এইকৰে আমি উদযাপন আমি কৰো No, I would have never been able to play this instrument because of my lung capacity, which I only had 40%. আৰু মই মোৰ লাংছ বুকু যেটো 40% মাত্ৰ আছিল আৰু মই সেই কেপাসিটি কেতিয়াও মই বজাব পাৰিম বুলি মই ভাবা নাছিলো So for me to breathe itself is difficult, leave alone to play a wind instrument. আৰু মই শ্বাস লবৰ কাৰণে আৰু সেই ইনষ্ট্ৰুমেন্ট বজাবৰ কাৰণে মোৰ কাৰণে বহুত কঠিন আছিল But the greatness of Jesus gave me the strength to pick up this instrument. কিন্তু প্ৰভুৰ যেটো মহান দয়া এই মহান কাৰ্যই মোক সহায় কৰিলে এই ইনষ্ট্ৰুমেন্ট হাতত লৈ পেলাই বজাবলৈ শক্তি প্ৰভুৱে মোক দিলে In 2012 I was invited for the Paralympic Games in London, and that's when I picked up this instrument. আৰু মোক যেতিয়া অলিম্পিকত মই লণ্ডনত মোক ইনভাইট কৰা হৈছিল আৰু ইনষ্ট্ৰুমেন্টটো মই বজাইছিলো When God inspired me to pick up this instrument, I said, God, when I can't even breathe properly, how can I play a wind instrument? আৰু মই যেতিয়া এই ইনষ্ট্ৰুমেন্টটো মই বজাবলৈ মই লৈছো মানে প্ৰভু মই ভালকৈ শ্বাস লবলৈ মই নোৱাৰো মই কেনেকৈ মই বজাম এই ইনষ্ট্ৰুমেন্টটো And Jesus said he'll give me the strength. আৰু প্ৰভু যীশু খ্ৰীষ্টই এই মোক শক্তি দিলে বজাবৰ কাৰণে And so by faith I bought the instrument. আৰু মই বিশ্বাসেৰে এই ইনষ্ট্ৰুমেন্টটো মই কিনিলো And I learned to play this instrument in 6 days. আৰু মই 6 দিনতেই বজাবলৈ মই শিকিলো এই ইনষ্ট্ৰুমেন্টটো And after I came back from the Olympics, আৰু মই যেতিয়া অলিম্পিক শেষ হোৱাৰ পাছত মই আহিলো the doctor, he was a Christian doctor আৰু ডক্টৰ খ্ৰীষ্টিয়ান ডক্টৰ আছিল তেওঁ from Manipur. মণিপুৰৰ ডক্টৰ আছিল He said, Benny, I believe that God is going to heal you today. আৰু এই ডক্টৰে মোক ক'লে যে বেনি আজি তোমাক ঈশ্বৰে সুস্থ কৰিবলৈ গৈ আছে He was not a preacher. তেওঁ প্ৰিচাৰ নাছিলে He was not an evangelist. তেওঁ ইভাঞ্জেলিষ্ট তেওঁ নাছিলে He was a medical doctor. তেওঁ মেডিকেল ডক্টৰ আছিলে But he had faith that Jesus could do the miracle. আৰু কিন্তু তেওঁৰ ডক্টৰ হয়তো বিশ্বাস আছে যিশুৱে আমাৰ অদ্ভুত কাৰ্য মিৰেকল তেওঁ যে কৰিবলৈ পাৰে Faith is not limited to only some people. আৰু বিশ্বাস খালি কিছুমান ব্যক্তিৰ কাৰণে মাত্ৰ নহয় Everybody who believes in Jesus can exercise faith. যিমান মোৰ আমি যিশুক বিশ্বাস কৰিলো সকলোবোৰ সেই বিশ্বাসটো আমি এক্সাৰসাইজ আমি কৰিবলৈ পাৰো Whether you are educated or you are uneducated. আপুনি শিক্ষিত হওক বা অশিক্ষিত হওক আপুনিও ব্যৱহাৰ কৰিবলৈ পাৰে Whether you come from a very spiritual family or you might be the only Christian in your family. আৰু আপুনি বিশ্বাসীৰ জীৱনৰ পৰা হওক বা আপুনি অকলে বিশ্বাসী হওক আপুনিও সেই বিশ্বাসটো ব্যৱহাৰ কৰিবলৈ পাৰে God can heal you and if you have faith. আৰু আপোনাৰ যদি বিশ্বাস আছে ঈশ্বৰে আপোনাক
সুস্থ কৰিবলৈ পাৰে But he will do it in his time and according to his will. আৰু সেই ঈশ্বৰে কিন্তু নিজৰ ইচ্ছামতে আৰু নিজৰ সময়মতে সেই কামটো কৰিব And so the doctor prayed আৰু ডক্টৰে প্ৰাৰ্থনা কৰিলে and we did a medical checkup. আৰু তাৰ পাছত মেডিকেল চেকআপ কৰিলে And in the evening, the reports came আৰু ভাটিবেলা ৰিপৰ্টটো আহিলে that my lungs had regrown from 40% to 95%. মোৰ লাংছটো 40% পৰা 90% লৈ বাঢ়ি গ'ল So that is the greatness of God. আৰু এইটোৱে ঈশ্বৰৰ মহান কাৰ্য It is not the greatness of the doctor. আৰু হয় ডক্টৰ মহানতাৰ কাৰণে নহয় It is not the greatness of me. আৰু এইটো মোৰ মহানতাৰ কাৰণে নহয় It is nothing but the greatness of God. আৰু এইটো কোনো নহয় এইটো হ'ল প্ৰভুৰ মহান কাৰ্য হয় You know, Christmas is nothing but a change of plan. খ্ৰীষ্টমাছটো হ'ল এইটো একো নহয় কিন্তু হয়তো জীৱনৰ পৰিৱৰ্তন হয় The celebration of Christmas is a celebration of a change of plan. খ্ৰীষ্টমাছৰ উদযাপনটো হ'ল যে আমাৰ জীৱনৰ পৰিৱৰ্তনৰ উদযাপন হয় You know, no matter what we believe, আমি বিশ্বাস আমি কৰো you know, how do we get the wrong things that we have done out of our lives? আৰু আমাৰ জীৱনত আমি বহুত ভুল কামবিলাক আমি কৰো Say, for example, I have beaten my brother, উদাহৰণস্বৰূপে মোৰ ভাইক মই মাৰিছো or I beat my wife. আৰু মোৰ ৱাইফকো মই পিটিছো Now, after that, I will bring good things for my wife. আৰু মই এই কাৰ্য কৰাৰ পাছত মই ভাল বস্তু মই তেওঁলোকৰ কাৰণে মই যদি আনো I buy new clothes for her. মই তাইৰ কাৰণে নতুন কাপোৰ মই কিনিছো I will take her to her favorite food that she wants to eat. আৰু যিটো তাইৰ ফেভাৰিট অতি খাবলৈ ভাল লগা মই খানা মই তাইক খুৱাওঁ I would have done a lot of good things. মই বহুত ভাল মই কৰিবলৈ মই পাৰো তেওঁলোকৰ কাৰণে But that does not change the fact that I beat my wife once. কিন্তু সেইটো মই এইটো কৰি পেলাই কেতিয়াও সলনি নহব মোৰ wife কিন্তু মই যে তাইক যে মই পিটিছো বা মাৰিছো Now, I'm only giving this as an example. মইতো খালি উদাহৰণ হিচাপে মই দিছো I have never beaten my wife. কিন্তু in মোৰ my life. নিজৰ wife-ক মই কেতিয়াও পিটা নাই কেতিয়াও মাৰা নাই And it's not a good example for the wife to beat husband and husband to beat আৰু এইটো wife. ভাল উদাহৰণ নহয় যে wife-এ যে husband-ক মাৰিব বা husband-এ যে wife-ক মাৰিব So the same thing is, how do we get something that we have done wrong out of our system? আৰু আমাৰ চিষ্টেমৰ বাহিৰত কেনেকৈ এই বেয়া বস্তুবোৰ আমাৰ জীৱনত আহিবলৈ পাৰে Many times people think that if they do good deeds, then the bad things will go away. আৰু কিছুমান বিলাকে ভাবে ভাল যদি মই কৰ্ম কৰো সকলোবোৰ বেয়াটো মোৰ জীৱনৰ পৰা গুচি যাব বুলি ভাবো No matter what good you do, your bad will still remain. আপুনি যিমানে ভাল কৰ্ম কৰক কেতিয়াও আপোনাৰ বেয়াটো কৰ্মৰ দ্বাৰা কেতিয়াও ভাল হ'বলৈ নোৱাৰে No, like for example, if this ground is contaminated, আৰু যদি গ্ৰাউণ্ড ফিল্ডটো যদি বহুত বেয়া যদি হৈ যায় imagine they have used some chemicals in the past and it is not a good ground. আৰু কেতিয়া আগতে তেওঁলোকে কিবা এটা কেমিকেল ব্যৱহাৰ কৰিছে তাৰ কাৰণে কোনো এটা শস্য বা কোনো এটা প্ৰডাকশ্যন হ'বলৈ নোৱাৰে Normally what people do, আৰু নৰ্মালি মানুহবিলাক কি কৰিব they will put stones and they will put cement and cover it up. আৰু পাথৰ ঢালিব নহলে চিমেণ্টেৰে তেওঁ পকী কৰিব And then on top of that they will put new soil. আৰু তাৰ ওপৰত আকৌ নতুন মাটি তেওঁলোকে ভৰ্তি কৰিব But the fact that there are chemicals inside the ground does not go away. কিন্তু এই সকলোবোৰ দিয়াৰ পাছতো কিন্তু যিটো ভিতৰত থকা কেমিকেল কেতিয়াও সলনি নহয় Now how can we get forgiveness for our sins? কিন্তু কেনেকৈ আমি এই পাপৰ ক্ষমা আমি পাবলৈ পাৰো Because no matter how much good you do, কিয়নো আপুনি যিমানেই ভাল কাম কৰক the bad mark in your life remains. আৰু সেই বেয়া আপোনাৰ তাতেই থাকিব Only the good starts to cover your bad. আপোনাৰ যিটো ভাল কৰ্ম খালি বেয়াটো অলপমান ঢাকিবলৈ পাৰিব But the bad does not go away. কিন্তু বেয়াটো কেতিয়াও আপোনাৰ পৰা পলাই নাযায় You know, the Bible says that in order for us to go to heaven, we have to be righteous. আৰু বাইবেলে কৈছে যে স্বৰ্গলৈ যাবৰ কাৰণে আমি ধাৰ্মিক হ'বলেই লাগিব Most of the religious belief system talks about we need to be righteous in order to go to heaven. আৰু বহুত ধৰ্মীয় মানুহবিলাক ভাবে যে আমি স্বৰ্গলৈ যাবৰ কাৰণে ধাৰ্মিক হ'বলেই লাগিব
But the sin and the bad or the wrongdoings in our lives remain because of our nature. আৰু কিন্তু আমাৰ চৰিত্ৰবোৰ যিটো বেয়া চৰিত্ৰবিলাক আছে সেই কেতিয়াও গুচি নাযায় I started to tell lies when I was 1 year old. যেতিয়া মই 1 বছৰ বয়সৰ আছিলো তেতিয়াই মই মিছা কথা পাতিবলৈ মই আৰম্ভ কৰিছিলো Now, where did I learn how to tell lies? কেনেকৈ মই শিকিলো এই মিছা কথা ক'বৰ কাৰণে My parents never taught me to tell lies. মোক কেতিয়াও মোৰ বাপেক মা কেতিয়াও মই শিকোৱা নাই মিছা কথা ক'বৰ I কাৰণে did not see others telling lies. আৰু কেতিয়াও মই দেখা নাই যে মানুহবিলাকে যে মিছা কথা ক'বৰ কাৰণে শিকাইছে If nobody taught me, then where did I learn? মোক কোনেও যদি শিকা নাই এই মিছা কথা পাতিবৰ কাৰণে ক'বৰ কাৰণে কোনেও কৈছে মোক ক'ৰ পৰা আহিছে At the age of 2, I used to remove air from the cycles. আৰু মই 2 বছৰ যেতিয়া বয়স হৈছিলো চাইকেলৰ পাম্প মই এৰি দিছিলো When people used to come to my uncle's house to study music, আৰু যেতিয়া মোৰ আংকলৰ ঘৰত মিউজিক শিকিবলৈ মানুহবিলাক আহিছিলে my greatest entertainment was to remove the air in the cycles. মই যেটো কৰি পেলাই খুব ভাল লাগিছিল ফুৰ্তি লাগিছিল এইটো চাইকেলৰ পাম্প এৰি পেলাই বহুত ভাল লাগিছিল মোক I was 2 years old. আৰু মই 2 বছৰৰ বয়সৰ মই Nobody told me that this is wrong. মোক কেতিয়াও কোনেও কোৱা নাই এইটো যে ভুল কাম হয় এইটো মোক কোনেও কোৱা নাই If I did not learn from others, how did I learn to do the wrong thing? আৰু মই এইটো যদি কাৰো বেলেগৰ পৰা যদি শিকা নাই কোনে মোক শিকাইছে এই কাৰ্যবিলাক কৰিবৰ কাৰণে Because as soon as you're born in this world, you are born in sinful nature. আৰু যেতিয়াই আপুনি জন্ম ল'লে এই পৃথিৱীত আপুনি পাপতে জন্ম হৈছে Bible says there is no one righteous, not even one. আৰু বাইবেলে কৈছে কোনো ধাৰ্মিক নাই এজনো নাই বুলি কৈছে And the wages of sin is death. আৰু পাপৰ বেজ মৃত্যু বুলি কৈছে But you know, Christmas celebrates a change of plan. আৰু খ্ৰীষ্টমাছটো হ'ল এইটো পৰিৱৰ্তনৰ উদযাপন হয় A change of plan where somebody else can pay the price for my sins. আৰু এনেকুৱা সলনি হয় যে মোৰ পাপৰ কাৰণে কোনোবাই দাম দিছে মূল্য দিছে It is like this. এইটো এনেকুৱা হয় In 1999, I went to America to study on my music and missions. আৰু মই 1999 মই আমেৰিকা গৈছিলো মই মিউজিক শিক্ষা গ্ৰহণ কৰিবৰ The কাৰণে fees was around 3 lakh rupees. আৰু ফিজটো আছিল 3 লাখ টকা আছিল I could not afford that. আৰু মই 3 লাখ টকা মই দিবলৈ মই নোৱাৰো My family could not afford that. আৰু মোৰ পৰিয়ালে মোক দিবলৈ নোৱাৰে That was too expensive. আৰু এইটো বহুত দামী আছিল The only way I could go to America is if somebody pays the bill for me. আৰু মই এনেকুৱা মই যাবলৈ মই পাৰিম যেতিয়া কোনোবাই যদি মোক সহায় কৰিব আৰু সেই সহায়ৰ যোগেদিহে মই যাবলৈ পাৰিম But one day I got a letter from the university. আৰু মই এখন ইউনিভাৰ্চিটিৰ পৰা মই এটা চিঠি মই পালো They said, "Congratulations, Benny, you are accepted. আৰু কৈছে কংগ্ৰেচুলেশ্যন বেনি আপোনাক গ্ৰহণ কৰা হৈছে Somebody has paid your fees. আৰু কোনোবাই আপোনাৰ ফিটো দিয়া হ'ল And you can come and do the course." আৰু আপুনি আহি পেলাই সেই মিউজিক কোৰ্সটো আপুনি কৰিবলৈ পাৰে So the only way I could do this course is if somebody paid the price. আৰু মই সেই গতিকে মই ষ্টাডি মই কৰিবলৈ পাৰিলো কোনোবাই মোৰ মূল্যটো দিব লগাটো দিলে মোৰ কাৰণে আৰু সেই গতিকে মই কৰিবলৈ পাৰিছো So the same thing is, I could be considered righteous is only if somebody would pay the price. আৰু মোক ধাৰ্মিক বুলি মোক গণিত কৰিব কোনোবাই এই মোৰ ধাৰ্মিকতাৰ কাৰণে মূল্য কোনোবাই দিছে My father cannot pay, my grandfather cannot pay. আৰু মোৰ আইতা মোৰ বাপে এই ধাৰ্মিকৰ কাৰণে মূল্য কোনেও দিবলৈ নোৱাৰে Because they are also sinners like me. আৰু তেওঁলোকেও মোৰ নিচিনা পাপী হয় So if nobody can pay, then how can I ever be righteous? আৰু কোনেও যদি তাৰ মূল্যটো নিদিয়ে মই কেনেকৈ মই ধাৰ্মিক বুলি মোক বনাম So the only way is the story of Christmas. আৰু এইটো হ'ল একমাত্ৰ আপুনি ধাৰ্মিক হ'বলৈ পাৰিব এই খ্ৰীষ্টমাছৰ কাহিনীৰ যোগেদি Christmas changed the entire course of how we could be righteous. আৰু যে খ্ৰীষ্টমাছটো হ'ল আমাৰ এন্টায়াৰ আমাৰ যিটো পথ চেঞ্জ কৰি দিছে আমি কেনেকৈ আমি সলনি হ'ম বা ধাৰ্মিক হ'ম You know, there is Joseph and there is Mary. আমি জানো জোসেফ আৰু মেৰীৰ কথাটো These were two young people. আৰু তেওঁলোকে দুজন যুৱক যুৱতী আছিলে জোসেফ আৰু মৰিয়ম You know, today a major is 18 years and above. আৰু আজি বুলি কওঁ
18 বছৰৰ ওপৰৰ পিটো মেজৰ বুলি কয় And generally in our country, we say that boys can get married above 21 and Yes. girls is 18. Correct? Yeah. আমি জানো জেনাৰেলি লাইক পুৰুষ মানুহবিলাকে 21 বছৰৰ পাছত বিয়া হ'বলৈ পাৰে মেৰেজেবল এজ হয় আৰু ছোৱালীবিলাক 18 বছৰৰ পাছত That is the law in our country. আৰু সেইটো হ'ল আমাৰ দেশৰ আইন হয় But during the birth of Jesus, কিন্তু যীশুৰ জন্মৰ সময়ত their laws were different. আৰু তেওঁলোকৰ নিয়মটো বেলেগ আছিলে In the Israel culture, আৰু ইজৰাইলৰ সংস্কৃতি average age for a girl to get married was between 12 to 15 years old. আৰু ইজৰাইলৰ মাজত লাইক বিয়াৰ যিটো বয়স আছিলে এইটো 12 to 15 বছৰৰ মাজত বিয়া হ'বলৈ লাগে So Mary must have been around 14 years old. আৰু মেৰী যদি ধাৰ্য কৰা হয় লাইক 14 বছৰৰ বয়সৰ ছোৱালী আছিল Can you imagine a 14-year-old girl? আৰু আপুনি ভাবি চাওক যে 14 বছৰৰ বয়সৰ ছোৱালী How much of maturity can you expect from a 14-year-old girl? আৰু যে 14 বছৰৰ ছোৱালীৰ পৰা কিমান আপুনি লাইক এক্সপেক্ট আপুনি আশা কৰিবলৈ পাৰে How much can a 14-year-old girl take pressure? আৰু কেনেকৈ যে 14 বছৰৰ বয়সৰ ছোৱালী এই সকলোবোৰ কৰিবলৈ পাৰিব How much can a 14-year-old girl take the responsibility of marriage? আৰু কেনেকৈ 14 বছৰৰ বয়সৰ ছোৱালী বিয়াৰ দায়িত্বটো ল'বলৈ পাৰিব A 14-year-old girl would be around 8 or 9 standard. আৰু যদি 14 বছৰৰ ছোৱালীটো ক্লাছ 8 নহলে 9ত পঢ়া ছোৱালীৰ নিচিনা হ'ব It's just unimaginable for us in present day to think something like this আৰু happened. এইটো লাইক একদম মানে লাইক অভাৱনীয় লাইক ভাবিবলৈ নোৱাৰা কাম হয় But that was the culture. যদি আমি কালচাৰটো হয় মই চাওঁ Now Mary and Joseph had already planned to getting married. আৰু অলৰেডি জোসেফ আৰু মেৰীৰ মাজত বিয়াৰ কাৰণে অলৰেডি ঠিক কৰা হ'ল Both of them were good people. আৰু দুজনেও তেওঁলোকে খুব ভাল ব্যক্তি আছিল They were faithful. আৰু তেওঁলোকে খুব বহুত বিশ্বাসী আছিলে They never had a boyfriend or a girlfriend. আৰু তেওঁলোকে কেতিয়াও বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড তেওঁলোকৰ নাছিলে This was the first time they were going to come together as in a relationship. আৰু তেওঁলোকৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে সম্বন্ধত আহি আছে So they saved up everything for this very special day called wedding. আৰু তেওঁলোকে এই বিয়াৰ দিনৰ কাৰণে তেওঁলোকে ৰখি আছিলে Now the Bible says I have two passages, Luke chapter 1 and Matthew chapter 1. আমি দুটা পেজেছটো মই ৰাখিছো লোকে লিখা এক অধ্যায় আৰু মথি লিখা এক অধ্যায় It's a very long passage. You can go home and read it. আৰু আপুনি ঘৰত যাবলৈ পাৰে দীঘল পেজেছ হয় এইটো আপুনি ঘৰত গৈ পেলাই চাবলৈ পাৰে So Mary was a virgin, আৰু মেৰী হ'ল কুঁৱৰী ছোৱালী আছিলে which means she never had any kind of intimate relationship with a man. আৰু কাৰো লগত কোনো এনেকুৱা ব্যক্তিগত সম্বন্ধ নথকা এজন কুঁৱাৰী ছোৱালী আছিল She must be dreaming of this very important day in life. আৰু তেওঁ সেই দিনৰ কাৰণে ইম্পৰ্টেণ্ট দিনৰ কাৰণে তেওঁ বোলে খুব আশাৰে ৰৈ আছে Just like the culture over here, the Jewish culture was very closely knit. Everyone knew each other. জুইচ কালচাৰৰ মতে তেওঁলোকে ইজনে সিজনক খুব ভালদৰে জানে And everyone knew that Mary and Joseph are going to get married. আৰু সকলোৱে জানে যে জোসেফ আৰু মেৰীৰ মাজত বিয়া হ'বলৈ গৈ আছে And suddenly the angel appears to Mary. আৰু হঠাতে স্বৰ্গীয় দূত আহি পেলাই দেখা দিলে মৰিয়মক Now, angel appearing is a very terrifying experience. আৰু এনজেল যদি আপোনাৰ আগত দেখা দিয়া খুব ভয় লগা দৃশ্য হয় You know, it is nice to see an angel in a movie. হয় সিনেমাত আপুনি স্বৰ্গীয় দূত দেখি পেলাই খুব ধুনীয়া লাগিব ভাল লাগিব When somebody does the drama, it is nice to see the আৰু angel. কিছুমান যদি ড্ৰামা যদি দেখুৱাই তা এঞ্জেল সব চাই পেলাই আপোনাক ভাল লাগে Just imagine you are in your room and suddenly the angel appears. It's a আপোনাৰ ৰুমত আপুনি আছে হঠাৎকৈ আপোনাৰ ৰুমত স্বৰ্গীয় দূত যদি আহি দেখা it is দিয়ে a terrifying experience. এইটো হ'ল ভয় লগা এটা লাইক সময় হ'ব And then the angel says, "Don't be afraid." আৰু কৈছে যে তুমি ভয় কৰিবলৈ নালাগে Now that gives me every reason to be afraid. আৰু এইটোলে দেখা দিয়ে বহুত আমাৰ কাৰণ আছে যে ভয় কৰাৰ কাৰণ Like if my principal would call in school যেতিয়া মোৰ প্ৰিন্সিপালে মোক মাতে
She says, Benny, come to my room. আৰু বেনে তুমি মোৰ ৰুমলৈ আহা বুলি প্ৰিন্সিপালে যেতিয়া মাতিব And if she says, don't be afraid, আৰু তেওঁ যদি কয় তুমি ভয় কৰিবলৈ নালাগে I will be extremely frightened. আৰু সঁচাকৈ মোক বহুত ভয়হে লাগিব Because I would only think negative things. আৰু খালি মই নেগেটিভহে মই সদায় মই ভাবিম And the angel says, don't be afraid. আৰু স্বৰ্গদূতে কৈছে তুমি ভয় কৰিবলৈ নালাগে And then the angel breaks the news আৰু এঞ্জেল এনেকুৱা সুবাৰ্তা আনিলে that you will be conceived and you will be pregnant. আৰু কৈছে যে তুমি গৰ্ভধাৰণ তুমি হ'ব And you'll give birth to a son. আৰু তুমি এজন পুত্ৰ জন্ম দিব And you have to call him Jesus. আৰু তেওঁৰ নাম তুমি যীশু থবলৈ লাগিব And Mary says, how can this be possible? আৰু কৈছে যে মেৰী এইটো মোৰ কাৰণে কেনেকৈ সম্ভৱ হ'বলৈ পাৰে I have been faithful girl. I have been an honest girl. I have never ever had a relationship with a man. মই এনেকুৱা বিশ্বাসী মই ছোৱালী হয় মই কুঁৱাৰী ছোৱালী হয় মোৰ কাৰো লগত এনেকুৱা বেয়া সম্পৰ্ক কেতিয়াও নাই But the angel says, this is from the Holy Spirit. আৰু স্বৰ্গদূতে কৈছে এইটো পবিত্ৰ আত্মাৰ দ্বাৰাই হ'ব Now look at Joseph. আৰু আমি যদি জোসেফক চাওঁ He must be preparing for this very important occasion. আৰু সেই বিয়াৰ সময়ৰ কাৰণে সব তেওঁ তৈয়াৰ কৰি আছে And suddenly gets the message that Mary is pregnant. আৰু হঠাতে তেওঁ শুনিবলৈ পাৰে মেৰী প্ৰেগনেন্ট হৈছে It is shocking for this man. আৰু সেই মানুহৰ কাৰণে জোসেফৰ কাৰণে এইটো শকিং লাইক তেওঁ শক হৈ গৈছে The man trusted Mary. যি ব্যক্তিয়ে মানুহে মৰিয়মক ইমান বিশ্বাস কৰিছিল And this is a bad news. আৰু তেওঁৰ কাৰণে তো ভাল নহয় বেয়া খবৰ হয় And the Bible says Joseph was a law-abiding citizen. আৰু বাইবেলে কৈছে যে জোসেফে যে নিয়ম মানি চলা ব্যক্তি হয় He had a good heart. তেওঁ ভাল হৃদয়ৰ মানুহ হয় When he got the message that Mary is pregnant, আৰু যেতিয়া সেই বাৰ্তাটো শুনিলে যে মেৰী প্ৰেগনেন্ট আছে we don't know what he would have thought through. আৰু আমি নাজানো তেওঁৰ মনত কি কথা হৈ আছে ভাবি আছে He might have thought that either Mary has been raped আৰু তাই ভাবিব পাৰে মেৰী কোনোবাই ৰেপ কৰিলে নেকি or she got into an extramarital relationship and she slept with another man. আৰু বোধহয় তেওঁ বেলেগ পুৰুষৰ লগত শুইছে হ'বলা ইলিগেল ৰিলেশনশ্বিপত আছে চাগে The Bible says he already considered to divorce her quietly. আৰু বাইবেলে কৈছে যে অলৰেডি তেওঁ মনত প্লানিং কৰিছে সংকল্প লৈছে মই তেওঁক ডিভোৰ্স মই কৰিম Just imagine if your daughter one day comes home আপোনাৰ যদি ছোৱালী এদিন যদি এনেকুৱা সময় যদি আহে and says, Mommy, Daddy, I'm pregnant. মামী দাদী মোৰ প্ৰেগনেন্ট হৈছে যদি তেওঁলোকে কয় But you know, this pregnancy is from the Holy Spirit. আপুনি ভাবিবনে এই গৰ্ভৱতী হোৱাটো পবিত্ৰ আত্মাৰ দ্বাৰা হয় Tell me which father and mother can believe this. আৰু কোনে মা দেউতা এই কথাটো বিশ্বাস কৰিবলৈ পাৰিব Nobody will believe this কোনেও বিশ্বাস কৰিবলৈ নোৱাৰে because it is illogical. আৰু এইটো ভাবিব নপৰা হয় It is not possible from our scientific medical world. আৰু কেতিয়াও সাইন্টিফিক মেডিকেল ৱৰ্ল্ডৰ পৰা সায়েন্সৰ পৰা বিজ্ঞানৰ পৰা এইটো বিশ্বাস কৰিবই নোৱাৰে পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভত থকাটো And imagine when the parents came to know about Mary's situation. আৰু যেতিয়া মাৰ মেৰীৰ অৱস্থাটো মা দেউতাকে শুনিছে তেওঁলোকৰ অৱস্থাটো ভাবি চাওক কি ভাবিছে And তেওঁলোকে it would have been a shocking situation. আৰু তেওঁলোকৰ কাৰণে আচৰিত লগা এটা সময় হয় দিন হয় But the angel appeared to Joseph কিন্তু এঞ্জেল স্বৰ্গদূত জোসেফৰ দ্বাৰা আহি পেলাই দেখা দিলে and told Joseph, don't divorce her. আৰু কৈছে যে তুমি কেতিয়াও মৰিয়মক তুমি ত্যাগ কৰিবলৈ নালাগে Because Mary is conceived by the Holy Spirit. মৰিয়মে পবিত্ৰ আত্মাৰ দ্বাৰাহে গৰ্ভত থাকিছে So Joseph changes his plan. আৰু যে জোসেফে এই কথাটো শুনি পেলাই তেওঁৰ সকলো সংকল্পটো সলনি Now, কৰিলে there are two choices in life. আমাৰ জীৱনত দুটা লাইক আপোনাৰ পথ আছে চইচ আছে Now, Mary and Joseph, they had a choice to reject God's plans. আৰু মেৰী আৰু জোসেফৰ তেওঁলোকৰ হৃদয়ত দুটা এটা বিষয়টো কৰিব পাৰিলে হয় তেওঁলোকে হয় ৰিজেক্ট কৰিব পাৰিলে হয় Or they could have accepted আৰু the তেওঁলোকে plans. গ্ৰহণ কৰিব পাৰিলে হয় Now, from a human point,
every logical reason was there for them to reject. আৰু মানুহৰ ভাৱনাত তেওঁলোকৰ বহুত কাৰণ আছিলে এই সকলোবোৰ তেওঁলোকে এৰিবৰ কাৰণে But they learned to accept and say yes to God, even though it made no sense. আৰু তেওঁলোকৰ মনত বুজিব নোৱাৰা কাৰ্য হলেও তেওঁলোকে কেতিয়াও ডিনাই ৰিজেক্ট কৰা নাই তেওঁলোকে গ্ৰহণ কৰি লৈছে প্ৰভুৰ প্লেনিংটো I don't know if there's anyone going through a tough situation in life. আমাৰ জীৱনত কেতিয়াবা বহুত এনেকুৱা কঠিন সময়বিলাক আহিবলৈ পাৰে আমাৰ জীৱনত You know, when I look at my life, there was a major change of plan at 16. আৰু মোৰ 16 বছৰ বয়সত মোৰ জীৱনতো এনেকুৱা ডাঙৰ সলনি এটা আহিছিলে Today, people celebrate my life having broken the world record. আৰু মানুহবিলাকে আজি মোৰ লৈ পেলাই উদযাপন তেওঁলোকে কৰে মোৰ যিটো ৱৰ্ল্ড ৰেকৰ্ড মই ব্ৰেক কৰিছো তাক তেওঁলোকে শুনি But there was a time in my life I was completely rejected by family and society. আৰু মোৰ সমাজে মোৰ ঘৰৰ সময় এনেকুৱা আছিল এটা সময়ত তেওঁলোকে মোক ত্যাগ তেওঁলোকে কৰিছিলে ৰিজেক্ট তেওঁলোকে কৰিছিলে I was the firstborn in the family. মোৰ পৰিয়ালত মোৰ প্ৰথম জন্ম হয় So I was celebrated. When I was born, I was celebrated. আৰু যেতিয়া মোৰ জন্ম হৈছিলে ঘৰৰ মানুহবিলাক উদযাপন কৰিছিলে মোৰ জন্মৰ দিনত My father is an aerospace scientist. আৰু মোৰ দেউতা হ'ল এৰোস্পেচ সাইন্টিষ্ট হয় Now, being the firstborn in the family, I was expected to become like my father. আৰু প্ৰথম জন্মৰ হোৱাৰ কাৰণে পৰিয়ালত মোৰ দেউতাই বিচাৰিছিলে তেওঁৰ নিচিনা হোৱাটো Parents, stop putting such kind of pressures. আৰু মা দেউতাবিলাক এনেকুৱা আশা তোমালোকৰ ল'ৰা ছোৱালীৰ পৰা কৰাটো তোমালোকে বন্ধ কৰা God created children in a very unique manner. প্ৰভু যীশু খ্ৰীষ্টই ঈশ্বৰে আমাৰ ল'ৰা ছোৱালীক তেওঁলোকক পৃথকভাৱে তেওঁলোকক জন্ম দিছে বা বনাইছে He has given different gifts to different children. আৰু ডিফাৰেণ্ট ল'ৰা ছোৱালীবিলাকক বিভিন্ন ল'ৰা ছোৱালীবিলাকক বিভিন্ন তেওঁলোকক বৰদান দিছে Don't put your children into a box. আৰু আপোনাৰ ল'ৰা ছোৱালীক কেতিয়াও বাকচত সোমাই পেলাই আপুনি ৰাখিবলৈ নালাগে Stop having false expectations. আপুনি কেতিয়াও ভুল এটা আশা আপোনাৰ ল'ৰা ছোৱালীবিলাক কৰিবলৈ নালাগে Children are a gift from God. আৰু আমাৰ ল'ৰা ছোৱালীবিলাক ঈশ্বৰে দিয়া দান হয় They are not machines. They are not robots. আৰু তেওঁলোকে ৰবটছ নহয় তেওঁলোকে মেচিন নহয় It is important to seek and ask God, God, what is your will for my son or my daughter? আৰু এইটোহে মাউণ্ট এটা হিচাপে আমি প্ৰভুৰ তাত সুধিবলৈ পাৰো প্ৰভু মোৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ প্লেনিংটো সংকল্পটো কি হয় The school that I went to expected me to memorize everything. আৰু যিটো মই স্কুলত মই গৈছিলো এই স্কুলে প্ৰত্যেক ক্লাছত প্ৰত্যেক সাবজেক্টত মেমৰাইজ মুখস্থ কৰিবলৈ মোক দিছিলে But I grew up as a person who was inquisitive. I used to question things. আৰু বহুত সময়ত মই খালি প্ৰশ্নহে মই সুধিছিলো When I got the answer, I was convinced. আৰু যেতিয়াই মই প্ৰশ্নৰ উত্তৰটো পাই তেতিয়াহে মই ভাল পাওঁ When my teachers refused to give me answers, I lost my interest in studies. আৰু যেতিয়া মোৰ মাষ্টৰে মোৰ প্ৰশ্নৰ উত্তৰটো নিদিয়ে তেতিয়া মই পঢ়িবলৈ মোৰ মন নালাগে Very soon, I became a failure. আৰু বহুত সোনকালে মোৰ জীৱনত সকলোবোৰ ফেইল হৈ যায় At the age of 13, I was at the peak of my sporting career. আৰু 13 বছৰ বয়সত মই খুব খেলা ধূলা মই ভাল পাইছিলো I thought that I will represent India for the Olympic Games one day. আৰু মই ভাবিছিলো এনেকুৱা মোৰ ভাৰতবৰ্ষৰ হৈ মই এদিন অলিম্পিকত মই ৰিপ্ৰেজেন্ট কৰিম বুলি মই ভাবিছিলো Every morning at 4:30, I used to go and jog and build my stamina for my race. আৰু সদায় মই 4টা বজাত ৰাতিপুৱা মই উঠি পেলাই মই খুব অনুশীলন মই কৰিছিলো One day I was on the sports field for the final day. I was 13 years old. আৰু মই 13 বছৰ বয়সত এনেকুৱা গ্ৰাউণ্ড অফ ফিল্ডত মই আছিলো I was so caught up with my warm up that I accidentally stepped into the javelin zone. আৰু মই খুব মই গৰম মই কৰি আছো আৰু আশা নকৰাকৈ মই জেভলিনৰ হৈ মই সোমাই গলো And this boy Raju threw the javelin. আৰু ৰাজু বুলি কোৱা ব্যক্তিজন এই জেভলিনটো তেওঁ মাৰি দিলে And the javelin came and hit my spinal cord and I was thrown to the ground. জেভলিনটো জুঙাটো মোৰ পিঠিত আহি পেলাই সোমালে It was a miracle I survived the javelin hit. I don't know miracle আছে মোৰ কাৰণে যে এই জেভলিনটো মোৰ ৰাজহাৰণে লাগিছে But all my sporting dreams came to an end. আৰু সকলো যেটো মোৰ আশা আছিলে মই সকলো গেমছ লৈ পেলাই সকলোবোৰ শেষ হৈ গল At the age of 15, I went for music lessons. আৰু মোৰ 15 বছৰ বয়সত মই মিউজিক মই শিকিবলৈ গলো
On the first day, the guitar teacher told me, "Don't come back again. You have no qualities of music." আৰু প্ৰথম দিনতে মিউজিক টিচাৰে ক'লে তোমাৰ তাত কোনো মিউজিকৰ কোৱালিফিকেশন তোমাৰ তাত নাই, কোৱালিটি নাই, তুমি আজিৰ পৰা আহিবলৈ নালাগে। At the age of 16, the doctor said you have 6 months to live. আৰু 16 বছৰ বয়সত ডক্টৰে মোক কৈছিলে তোমাৰ খালি 6 মাহে আছে জীয়াই থাকিবৰ কাৰণে এই পৃথিৱীত। My health started to have a lot of complications. আৰু মোৰ তাত বহুত এনেকুৱা লাইক কমপ্লিকেশন উগল থগল মোৰ তাত I আহিলে। had no reason to live. আৰু মোৰ কোনো জীয়াই থকাৰ আৰু কাৰণ নাই। I became ashamed to my family. আৰু মোৰ পৰিয়ালৰ কাৰণে মোৰ লাজৰ পাত্ৰ হৈ গ'ল। I became ashamed to my society. আৰু মোৰ সমাজৰ কাৰণে লাজৰ পাত্ৰ মই হৈ গ'লো। Nobody wanted me. আৰু কোনেও মোক নিবিচাৰে। Feeling so hopeless in life. আৰু জীৱনৰ কোনো আশা নাই, আশাহীন হৈ গ'ল। I even lost my faith in God. আৰু ইমান মোৰ বিশ্বাস ঈশ্বৰৰ প্ৰতি নাইকিয়া হৈ গ'ল। I thought God is unfair. আৰু মই ভাবিছো যে ঈশ্বৰক বিশ্বাস কৰিবলৈ নোৱাৰো। How come my brother and 3 sisters are so smart, good looking, talented, and I was this odd guy in the family with nothing? কেনেকৈ এই ভাই ল'ৰা ছোৱালীবিলাক দাদা ভাইবিলাক তেওঁলোকে কিমান টেলেণ্টেড হ'বলৈ পাৰে য'ত মই একোকে মই কৰিবলৈ মই নোৱাৰো। So at 16, I decided to commit suicide. আৰু 16 বছৰ বয়সত মই সুইচাইড মই কৰিবলৈ মই প্লানিং কৰিলো। I planned how to kill myself. আৰু মই নিজকে আত্মহত্যা কৰিবৰ কাৰণে মই প্লানিং মই কৰিলো। So my plan was to run away to Goa and then to kill myself. আৰু মোৰ প্লানিংটো আছিল মই গোৱাত যাম আৰু গোৱাত গৈ পেলাই মই আত্মহত্যা মই কৰিম। So that my parents will not be able to reach in time to rescue me. আৰু যাতে মোৰ মা দেউতাকে সময়ত তেনেকে গৈ নাপায় মোক বচাবৰ কাৰণে। During that time, my mother asked me to go to a Christian youth camp. আৰু সেইটো সময়ত মোৰ মাকে খ্ৰীষ্টিয়ান ইউথ কেম্পত মোক যাবলৈ তেওঁ অনুৰোধ কৰিলে। She gave me some pocket money. আৰু মোক কিছুমান পকেট মানি তাই দিলে মোৰ মাকে। Anyways, I needed money to run away. আৰু মোক যিকোনো পইচা লাগে যিকোনো কামৰ কাৰণে। So I took the money. আৰু মই পইচাটো মই ললো। I went to the youth camp. আৰু মই ইউথ কেম্পত মই গলো। I thought I'll just sit there for 3 days and then run away. আৰু মই ভাবিলো যে 3 দিন মই কোনোৰকম বহিম আৰু তাৰ পাছত মই পলাই যাম। I was far away from God. আৰু মোৰ প্ৰভুৰ পৰা বহুত দূৰত মই আছিলো। I had no interest in God. আৰু ঈশ্বৰৰ প্ৰতি মোৰ কোনো আকো ইন্টাৰেষ্ট মোৰ নাই, মন On নাই। the second day, I heard the audible voice of Jesus আৰু Christ. দ্বিতীয় দিনাখন লাইক মই মোৰ কাণেৰে ঈশ্বৰৰ মাত মই শুনিবলৈ মই পালো। It was not an imaginative voice. It was the audible voice. এইটো হল লাইক ইমাজিন কৰা মাত নহয়, মোৰ ভাবা মাত নহয়, এইটো হল শুনিব পৰা মাত আছিলে। Jesus said, even though you are called useless by everybody, I want you. আৰু প্ৰভু এনেকুৱা মোক ক'বলৈ ধৰে যদিও মানুহবিলাক তোমাক ইউজলেছ বুলি কয় তথাপি মই তোমাক মই ব্যৱহাৰ মই কৰিম। You surrender your life and I can transform your life. আৰু তুমি তোমাৰ জীৱনটো মোক তুমি সাৰেন্ডাৰ কৰি দিয়া, মই তোমাৰ জীৱনটো সলনি কৰি দিম। I reasoned with God. আৰু ঈশ্বৰৰ লগত মই কথা ক'বলৈ মই ধৰিলো। Why do you want me? প্ৰভুক মই কৈছে মোক কেলে বিচাৰিছে আপুনি? I'm going to die in 6 months. মই 6 মাহতে মই মৰি যাম। I have no talents. আৰু মোৰ কোনো টেলেন্টছ নাই। I'm a high school dropout. মই খালি হাই স্কুল ড্ৰপাৰ হল, হাই স্কুল এৰি দিয়া মানুহ। I don't have education. আৰু মোৰ কোনো লাইক এডুকেশ্যন মোৰ শিক্ষা নাই। I have no character. আৰু মোৰ তাত ভাল চৰিত্ৰ নাই। So what can you do with my life? আৰু মোৰ জীৱনক লৈ পেলাই তুমি কি কৰিব? He said, Benny, you surrender and I will do the change. আৰু কৈছে যে বেনি খালি নিজক তুমি সমৰ্পণ কৰা, মই তোমাৰ লগত মই কাম কৰিম। Young people, don't throw your life away. মই ক'বলৈ বিচাৰিছো আমাৰ যুৱক যুৱতীবিলাক আপোনাৰ জীৱনক কেতিয়াও এৰি দিবলৈ নালাগে। God has a plan for each one of you. আপোনাৰ প্ৰত্যেক ব্যক্তিক লৈ পেলাই ঈশ্বৰৰ সংকল্প আছে। You are the future of our country. আমাৰ দেশৰ আপুনি ভৱিষ্যত হয়। In fact, you are also the present of our country. আৰু আপুনি আমাৰ দেশৰ এটা প্ৰেজেন্ট হয়। You can change our country for good. আপোনাৰ যোগেদি আমাৰ দেশৰ ভৱিষ্যত সলনি হ'বলৈ পাৰে। India is blessed that 66% of our population is below 35. 66 ভাৰতবৰ্ষৰ পপুলেশ্যনটো হ'ল আমাৰ যুৱক যুৱতীবিলাক হয়। 66% is below 35 years old. আৰু 66% তলৰ 35 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে হয়। We are so blessed. আৰু আমি কিমান আশীৰ্বাদিত হয়। But don't throw your life away. আপোনাৰ জীৱনটো কেতিয়াও এনে ফেলাই দিবলৈ। So I asked Jesus to come into my heart. আৰু যিশু মোৰ হৃদয়ৰ কাম কৰিবৰ কাৰণে আহিবৰ কাৰণে। And I started off my journey. আৰু মই মোৰ জাৰ্নিটো মই আৰম্ভ মই কৰিলো। I started
playing the guitar at 19. আৰু মই 19 বছৰত মই গিটাৰ বজাবলৈ মই আৰম্ভ মই কৰিলো 2004, I designed the world's first guitar with drums inside. আৰু 2004 চনত প্ৰথমবাৰৰ কাৰণে গিটাৰ আৰু সেই ড্ৰামৰ লগত গিটাৰ মই নিজে ডিজাইন মই কৰিলো And I took that guitar to play at the Olympic Games in Greece. আৰু মই গ্ৰীচত সেই গিটাৰটো মই বজাবৰ কাৰণে মই লৈ গৈছো I remember asking Jesus, what do you want to do with my life? আৰু মই যিছু মই কৈছিলো যিছু মোৰ জীৱনক লৈ পেলাই তুমি কি কৰিবলৈ বিচাৰিছে At 16, there was a change of plan. আৰু 6 চনত মোৰ জীৱনৰ কাৰণে সলনি আহিলে From committing suicide, I changed my plan to living for Jesus. আৰু আত্মহত্যা কৰাৰ পৰা যিছুৰ কাৰণে মই জীয়াই থাকিবৰ কাৰণে প্ৰভুৱে মোক সলনি কৰিলে My dream was to go to one country before I die. আৰু মই ভাবিছিলো মোৰ সপোনটো আছিলে মোৰ মৰাৰ আগত এটা হলেও এখন দেশত মই ভ্ৰমণ কৰিম বিদেশত Now, since Jesus transformed my life, I went back to Jesus and said, God, what is your plan for my life? আৰু মই যিছুৰ মই গৈ পেলাই কলো সুধিলো প্ৰভু মোৰ জীৱনৰ কাৰণে তোমাৰ সংকল্পটো কি হয় Now, Jesus said, I want you to travel to every country by 2010. আৰু যিছু মোক ক'লে by 2010 পৃথিৱীৰ সকলো দেশটো ভ্ৰমণ কৰাটো মই বিচাৰো And I know that it will cost a lot of money. আৰু জানো এই সকলোবোৰ দেশ ফুৰিবৰ কাৰণে বহুত টকা লাগিব I said, how is that possible? আৰু মই ক'লে কেনেকৈ সম্ভৱ হ'বলৈ পাৰে প্ৰভু Just like Mary, when she was told that she will be pregnant with a son, she said, how can that be possible? আৰু যেনেকৈ মৰিয়মে কৈছিলে মই কাৰো পুৰুষৰ লগত সম্বন্ধ নথকাকৈ কেনেকৈ গৰ্ভত থাকিবলৈ পাৰে I asked the question, how can this be possible? আৰু মই সুধিলো প্ৰভুক এই সকলোবোৰ কেনেকৈ সম্ভৱ হ'বলৈ পাৰে মোৰ জীৱনত I'm a young boy. as a young boy I have no salary. আৰু মোৰ কোনো salary মোৰ নাছিলে দৰমহা নাছিলে I have no experience. মোৰ দৰমহা লোৱাৰ experience নাই And when I looked at history, there's never been one musician in the world who has been to every country. আৰু এনেকুৱা লাগে কেতিয়াও মিউজিক বনা নাই যে এই পৃথিৱী যিটো মই বনাইছো So I told Jesus, how can this be possible? আৰু কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে মোৰ জীৱনৰ লগত He said, Benny, what is impossible for man is possible for আৰু God. কৈছে বেনি যিটো মানুহৰ কাৰণে অসম্ভৱ হয় মোৰ কাৰণে সম্ভৱ হয় So let me show you how my passport looks today. আৰু মই দেখাবলৈ বিচাৰিছো মোৰ পাছপৰ্টটো কেনেকুৱা আজি দেখা দিয়ে The reason I had to carry this bag is because of my passports. আৰু সেই পাছপৰ্টটো মই দেখাবলৈ বিচাৰিছো যিটো মই দেশ বিদেশ মই ভ্ৰমণ কৰিছো You know, I have about 16 passports here. মোৰ 16টা পাছপৰ্ট আছে ইয়াতে This passport is the proof of how I went to 257 countries. আৰু এইটো পাছপৰ্টটোৱে প্ৰুফ হয় যে 257 দেশত যে মই ভ্ৰমণ কৰিছো How much is that in Assamese? 257. 257টা দেশ মই ভ্ৰমণ কৰিছো Every country, every corner of this world. আৰু এই পৃথিৱীৰ সকলো দেশ সকলো কোণে মই ভ্ৰমণ কৰিছো I've traveled more than any human being. আৰু যি মানুহে ট্ৰেভেল কৰা নাই ভ্ৰমণ কৰা নাই মই কৰিবলৈ মই পাৰিছো The fastest way. আৰু এইটো একদম অতি সোনকালে মই ট্ৰেভেল কৰিছো I did it in 6 years, 6 months and 22 days. আৰু 6 years 6 months 22 22 দিনত Can you please do that in Assamese? 6 বছৰ 6 মাহ 22 দিনৰ ভিতৰত মই সকলো দেশটো মই ভ্ৰমণ কৰিছো What was impossible for man, God made it possible. আৰু যিটো মানুহৰ কাৰণে অসম্ভৱ হয় ঈশ্বৰে মোৰ জীৱনত লৈ পেলাই সম্ভৱ কৰিছে I told my mom and dad, I will never ask you for money. আৰু মোৰ মা দেউতাকে কৈছে মই কেতিয়াও তোমালোকৰ পৰা মই টকা পইচা মই নুখুজিম I never took a loan from the bank. আৰু কেতিয়াও মই বেংকৰ পৰা মই লোন ধাৰ I never borrowed money from anybody. মই কাৰো পৰা মই ধাৰ মই লোৱা নাই God supernaturally provided for me to travel to every country. আৰু ঈশ্বৰে আচৰিতভাৱে অলৌকিকভাৱে এই সকলোবোৰ যিমানবোৰ আৱশ্যকীয় মোক লাগে সকলোবোৰ ঈশ্বৰে দিলে It does not take money to obey God. আৰু সেইটো হ'ল যে টকা নালাগে ঈশ্বৰক মানি চলিবৰ কাৰণে It takes faith to say yes to Jesus. আৰু সেইটো হ'ল বিশ্বাস লাগে প্ৰভুৰ আগত প্ৰভু হ'ব And I was able to do the impossible. আৰু যিটো অসম্ভৱ হয় মানুহৰ কাৰণে প্ৰভুৱে মোৰ লগত থাকিবলৈ My life, সম্ভৱ there was কৰিছে a change of path in my life. আৰু মোৰ জীৱনৰ সঁচাকৈ পৰিৱৰ্তন প্ৰভুৱে আনিলে As I close, মই যেনেকৈ শেষ কৰিবলৈ যাওঁ there were challenges. বহুত চেলেঞ্জ বিলাক আছে বহুত You know, just because you say yes to Jesus, the journey is not going to be smooth. আৰু আপুনি প্ৰভু
হ'ব yes কোৱাৰ লগে লগে যে সকলোবোৰ কামবিলাক যে সম্ভৱ ভালদৰে হ'ব এইটো নহয় When I look at my first passport, মই যেতিয়া প্ৰথম পাছপৰ্টটো মই চাওঁ 19th of February 2002, I took my first flight as an international musician and went to Moscow in Russia. হয় 2019 চনৰ 19th February 2002. 19 February 2002 মই আৰম্ভ কৰিছো মোৰ জাৰ্নিটো And when I landed in Moscow, আৰু মই যেতিয়া মস্কোত মই গৈ পালো which is the capital of Russia, আৰু সেইটো ৰাছিয়াৰ ৰাজধানী হয় they asked me for a bribe of $50, which was 2,000 rupees. আৰু মোক $50 লৈকে ঘুষ বিচাৰিছে যেটো ইন্ডিয়ান টকাত 2000 মান টকা হ'ব As an Indian Christian, it is against the teachings to give a bribe. আৰু হল লাইক ভাৰতৰ বিশ্বাসী খ্ৰীষ্টিয়ান হিচাপে লাইক আমি কেতিয়াও লাইক এনেকুৱা লাইক ঘুষ আমি দিবলৈ নোৱাৰো It is not accepted according to the Bible. আৰু বাইবেলৰ মতে ঘুষ দিয়াটো মানা হয় আমি যে ঘুষ দিবলৈ নোৱাৰো It is unconstitutional to give a bribe. আৰু কেতিয়াও লাইক আইনৰ মতে সন্মত নহয় And it is unconstitutional to even receive a bribe. এটা কেতিয়াও লাইক আমাৰ নিয়মৰ ভাৰতবৰ্ষৰ বিধানৰ মতে নহয় আমি যে ঘুষ দিবলৈ God created me as an Indian and I'm very proud to be an Indian. আৰু সঁচাকৈ মোক ভাৰতত জন্ম দিছে আৰু নিজ ভাৰতৰ নাগৰিক কৈ পেলাই মই বহুত গৌৰৱ মই কৰো But we know that there is a lot of corruption in our country. আমি জানো কিন্তু আমাৰ ভাৰতবৰ্ষত বহুত কৰাপশন আছে But I can tell the world that I have never ever paid a bribe and I could achieve the unthinkable. আৰু মই কেতিয়াও এই বিদেশত মই ভ্ৰমণ কৰিব কাৰণে কাকো মই ঘুষ মই দিয়া নাই ঘুষ নিদিয়াকৈ সকলো দেশ বিদেশত মই ভ্ৰমণ A কৰিম couple of years ago, I was with the Chief Minister of Goa. আৰু 2 বছৰ মানৰ আগত মই গোৱাৰ মুখ্যমন্ত্ৰীৰ লগত মই And আছিলো they asked me to pray for him. আৰু তেওঁলোকে বিচাৰিছে মোক তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰাটো And I took my passport. আৰু এই সময়ৰ মোৰ পাছপৰ্ট মই লগত লৈ গৈছো And he's a young man. আৰু তেওঁ যুৱক একদম খুব ইয়াং মানুহ হয় And I told him, sir, as an Indian, even though I was deported from Russia, I never paid a bribe. আৰু কৈছে যে মই এজন ভাৰতবাসী ভাৰতৰ নাগৰিক হৈ পেলাই যদিও মোক ৰাষ্ট্ৰৰ পৰা আকৌ পঠোৱা হৈছে তথাপিও মই কেতিয়াও মই ঘুষ মই দিয়া নাই For 30 hours, I was detained in the airport. মোক এয়াৰপৰ্টত লাইক 13 ঘণ্টা মোক ধৰি পেলাই ৰাখিছে I was not allowed to go out of the airport. আৰু মোক এয়াৰপৰ্টৰ পৰা বাহিৰত যাবলৈ দিয়া নাই People are waiting to pick me up to do my first concert. আৰু মানুহবিলাকে বাহিৰত ৰখি আছে প্ৰথম কনচাৰ্ট কৰিবৰ কাৰণে All the money I have, I put it into buying my first plane ticket. আৰু সকলো যিমানবোৰ টকা আছিলে প্ৰথম মই এই প্লেনৰ টিকেট কিনিবৰ কাৰণে মই ব্যৱহাৰ কৰিছিলো But after 30 hours, they said, since you're not willing to pay a bribe, we are going to send you back to India. আৰু তেওঁলোকে কৈছে যেটো আপুনি ঘুষ দিবলৈ নোৱাৰে ঘুষ নিদিয়ে আকৌ তোমাক ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ আকৌ পঠোৱা হ'ব Sometimes we face challenges. আৰু কেতিয়াবা আমাৰ জীৱনতো এনেকুৱা লাইক সমস্যাৰ সন্মুখীন হ'বলৈ পাৰে Sometimes we almost get defeated for taking a stand for truth and justice. And কেতিয়াবা righteousness. আমি হাৰি যোৱা যেন লাগে কিন্তু আমি সত্যৰ সদায় থিয় দিবলৈ লাগে Corruption exists in our country because of you and I. আৰু কাৰাপশনটো মোৰ কাৰণে আপোনাৰ কাৰণেহে হয় Imagine if we as normal common people do not give a bribe, there is no room for corruption. আৰু আমি যদি কাকো যদি আমি লাইক নাগৰিক হিচাপে যদি ঘুষ নিদিও ঘুষ লোৱা মানুহ তেওঁ কৰ পৰা ল'ব It is easy for us to blame the police system, the political system. আৰু বহুত সহজ হয় পুলিচক বদনাম দিবৰ কাৰণে পলিটিচিয়ানক বদনাম দিবৰ কাৰণে But ultimately, you and I have the right not to give. আৰু আমাৰ লাইক এটা লাইক নাগৰিকত্ব আমাৰ কৰিবলগীয়া কৰ্তব্য আছে আমি লাইক নিদিম বুলি ক'বলৈ পাৰে At the most, things will get delayed. আৰু হয় লাইক পলম হ'বলৈ পাৰে কাম হ'বৰ কাৰণে If you cannot get a license in 1 month, it might take 1 year, but take a stand for what is truth and what is righteous. হয় আপুনি যদি লাইসেন্সটো এমাহত নাপায় তথাপিও আপুনি হয়তো থিয় দিব এবছৰ হ'লেও আপুনি পাব I never compromised with my faith and with my values. আৰু মই কেতিয়াও মোৰ বিশ্বাস আৰু মোৰ গুণ লগত মই কেতিয়াও কম্প্ৰমাইজ মই কৰা নাই And I could achieve the unthinkable. আৰু কেতিয়াও ভাবিব নাপাৰাটো মই পাবৰ কাৰণে সম্ভৱ হৈছো
And I thank Jesus for giving me the strength to walk in the path of righteousness. আৰু প্ৰভুক মই ধন্যবাদ দিওঁ প্ৰভুৱে যে মোক শক্তি দিলে যে ধাৰ্মিকতাৰ পথত চলিবৰ কাৰণে Dear friends, মোৰ বন্ধু we বান্ধৱীবিলাক need to see a change in our lives. আমাৰ জীৱনত পৰিৱৰ্তনটো আমি দেখিবলৈ পাব লাগে If there's a change in our lives, there will be a change in our society. আমাৰ জীৱনত যদি সলনি আহে আমাৰ সমাজতো সলনি আহিব There will be a change in our community. আমাৰ সমাজতো সলনি আহিব Normally we say if the society changes, then we will change. এনেকুৱা নহয় যে সমাজে সলনি হলে মই সলনি হ'ব এনেকুৱা নহয় It should start, the change should start in us. আৰু এই সলনিটো পৰিৱৰ্তনটো মোৰ জীৱনৰ যোগেদি আৰম্ভ হ'বলৈ লাগে Mary and Joseph accepted God's plans. আৰু মেৰী আৰু যোসেফ তেওঁলোকৰ জীৱনৰ প্ৰভুৰ সংকল্পটো তেওঁলোকে গ্ৰহণ কৰি লৈছে Even though it was a challenge for them, তেওঁলোকৰ কাৰণে কঠিন যদিও কাম হয় because they accepted God's plan, যেহেতু তেওঁলোকে প্ৰভুৰ প্লানিংটো তেওঁলোকে গ্ৰহণ কৰিছে the entire humankind is blessed because of the birth of Jesus Christ. আৰু প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ যোগেদি গোটেই মানৱ জাতি আশীৰ্বাদিত হ'ল Obedience to God, not only they were blessed, but the entire humankind was blessed. প্ৰভুক মানি চলাটো খালি তেওঁলোকৰ জীৱনত আশীৰ্বাদিত হোৱা নাই গোটেই মানৱ জাতিৰ কাৰণে আশীৰ্বাদ আহিলে I said yes to Jesus. মই প্ৰভু যীশু খ্ৰীষ্টক মই যে yes বুলি I took a stand for Jesus. আৰু যীশুৰ কাৰণে মই থিয় দিছো I was willing to go through pain and suffering for standing up for truth. মই সত্যৰ কাৰণে চলিবৰ কাৰণে মই কষ্টৰ যোগেদিও সকলো তাৰণাৰ মাজেদিও মই কৈছো তথাপি মই সত্যত থিয় দিছো And God gave me the victory. আৰু প্ৰভু যীশু খ্ৰীষ্টই মোক সকলো ক্ষেত্ৰত মোক প্ৰভুৱে ভিক্টৰী মোক দিলে Last Christmas, I met one of the presidents of Europe. আৰু যোৱা খ্ৰীষ্টমাছত ইউৰোপৰ এজন প্ৰেচিডেণ্টক মই লগ পাইছো And he was listening to my story. আৰু তেওঁ মোৰ কাহিনীটো শুনি আছিলে And then he got a copy of my book called Unthinkable. আৰু মোৰ এটা কিতাপ লিখা আনথিংকেবল ভাবিব নোৱাৰা এনেকুৱা এটা কিতাপ আছে And in the evening, he met me again. আৰু ইভিনিঙৰ সময়ত সন্ধিয়াৰ সময়ত মই আকৌ আহিবলৈ লগ ধৰিলে Now he is the president of a nation. আৰু তেওঁ এটা দেশৰ প্ৰেচিডেণ্ট হয় And he says, Benny, I wish I could have lived like you. আৰু কৈছে বেনি মই তোমাৰ নিচিনা মই জীৱন যাপন কৰিব পাৰিলেহেঁতেন বহুত ভাল হলে হয় I read your story of how you were deported from Russia. মই দেখিছো মই পঢ়ি চাইছো তোমাৰ কিতাপটো কেনেকৈ তোমাক ৰাছিয়াৰ পৰা আকৌ পঠোৱা হৈছে He said he went for an official meeting in Russia. আৰু তেওঁ ৰাছিয়াত অফিচিয়েল মিটিঙৰ কাৰণে তেওঁ গৈছিলে Parliament, they had a plane and they had taken the plane to Russia. আৰু পাৰ্লিমেণ্টৰ পৰা প্লেন আছিলে এই ফ্লাইটৰ যোগেদি তেওঁলোকে গৈছিল After the meeting, when they want to come back, they have to refuel the plane. আৰু যেতিয়া আকৌ উভতি আহিব লাগে নিজৰ দেশত প্লেনত আকৌ তেল ভৰাবলৈ লাগে So the man who was supposed to refuel the plane, he said, we don't have fuel, I can't refuel. আৰু সেই যিজনে তেল ভৰাই তেওঁ কৈছে আমাৰ তাত তেল নাই আমি ভৰাবলৈ নোৱাৰো But the president knew that this man wants money. আৰু প্ৰেচিডেণ্টে গম পায় এই ব্যক্তি টকা বিচাৰিছে এই গতিকে তেল নাই বুলি কৈছে He tried to convince the man. আৰু সেই মানুহক তেওঁ ফুচলাবলৈ মই তেওঁ চেষ্টা কৰিলে When he refused to refuel, আৰু তেওঁ যেতিয়া বাৰ তেওঁ বাধা দিলে মই তেল দিবলৈ নোৱাৰো তেল নাই বুলি and the president puts his head down and he says, sadly, we paid a bribe to refuel our plane. আৰু সেই সময়ত দুখ লগাকৈ তেওঁ ঘুষ দি পেলাই নিজৰ ফ্লাইটত তেল ভৰালে And he said, Benny, it's so amazing that your convictions from Jesus Christ gave you the strength to stand against corruption. কৈছে যে বেনি তোমাৰ যে ইমান যে বিশ্বাস ডাঙৰ বিশ্বাস যে তুমি ঘুষ নিদিয়াকৈ তুমি সত্যত যে তুমি থিয় দিছে কিমান ডাঙৰ কথা হয় Don't choose easy path. কেতিয়াও আপুনি সহজ ৰাস্তাটো বিচাৰিবলৈ নালাগে Don't find shortcuts. কেতিয়াও আপুনি অতি সোনকালে গৈ পোৱাটো বিচাৰিবলৈ নালাগে In all that you do, honor God. সকলো যি কাম কৰে সকলো কামত প্ৰভুৰ মহিমাৰ কাৰণে কৰক What is the use of you saying I'm a disciple of Jesus Christ, but you don't do what Jesus tells you? আপুনি কেনেকৈ নিজৰ যীশুৰ শিষ্যক ক'বলৈ পাৰে যদি যীশুৰ ইচ্ছা মতে যদি যি কয় তাক যি আপুনি নকৰে Whether you're rich or poor does not matter. আপুনি ধনী হওক গৰীব হওক তাৰ লগত কথা নাই God has a plan for each one of you. আপোনাৰ প্ৰত্যেক ব্যক্তিৰ জীৱনলৈ পেলাই প্ৰভুৰ প্লেনিং আছে Nobody had a plan for me.
কাৰো মোৰ জীৱনক লৈ পেলাই কোনো সংকল্প নাই When everybody looked at me, they only saw hopelessness. আৰু যেতিয়া মানুহবিলাকে মোক চাইছিলে সদায় আশাহীন জীৱনটো মানুহবিলাক দেখিছিলে A high school dropout. হাই স্কুল এৰি দিয়া ব্যক্তি At 16, I was going to kill myself. আৰু 16 বছৰ মই নিজকে আত্মহত্যা কৰিবলৈ There is বিচাৰিছিলো no hope for me. আৰু কোনো আশা নাছিলে মোৰ জীৱনত I have nothing. আৰু মোৰ জীৱনত একো নাছিলে And if somebody is sitting here saying, Benny, I come from a remote village, I come from a remote place, I don't think I can have any hope. আপুনি ভাবিব পাৰে মই গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা মই আহিছো মোৰ জীৱনত কি আশা আছে কি কৰিবলৈ পাৰিব মোৰ জীৱনত I was worse than you. আপোনাৰ পৰা মই বেছি আৰু জঘন্য মোৰ আছিলে I had 6 months to live. মই খালি 6 মাহে আছিলে জীয়াই থাকিব But when I surrendered my life to Jesus কিন্তু যেতিয়া Christ, মোৰ জীৱন প্ৰভু তাত সমৰ্পণ কৰিলো there was a change of plan. আৰু মোৰ জীৱনৰ সকলোবোৰ প্লানিং সলনি হৈ গ'ল Instead of killing myself, I chose to live. আৰু মোক আত্মহত্যাৰ কৰাৰ বাদে মই জীয়াই থাকিবলৈ মই ঠিক কৰিলো I chose to trust Jesus. আৰু যীশুক মই বিশ্বাস কৰিবলৈ মই নিৰ্ণয় মই ললো And he said, Benny, I have plans for you not to harm you, but to prosper you. বেনি মই তোমাৰ অমংগলৰ কাৰণে নহয় কিন্তু তোমাৰ মংগলৰ কাৰণে তোমাৰ ভৱিষ্যতৰ কাৰণে মোৰ প্লানিং আছে I'm going to give you a new hope and a new future. আৰু তোমাৰ কাৰণে মই নতুন আশা নতুন মই ভৱিষ্যত মই তোমাক দিম Today, I have become the pride of my family. আৰু আজি মোৰ পৰিয়ালে মোৰ লৈ পেলাই তেওঁলোকে খুব গৰ্ব কৰে My father is proud of me. আৰু মোৰ দেউতা মোক লৈ পেলাই খুব গৌৰৱ কৰে My country is proud of me. আৰু মোৰ দেশে মোক লৈ পেলাই আজি গৌৰৱ কৰে The world is proud of me. আৰু পৃথিৱীয়ে মোৰ জীৱনক লৈ পেলাই তেওঁলোকে গৌৰৱ কৰে And I could become the head and not the tail, what the Bible says. আৰু বাইবেলে যেনেকৈ কৈছে মই কেতিয়াও নেঙৰ হোৱা নাই প্ৰভুৱে মোক মূৰ বনাইছে I am a testament of what Jesus can do with a broken life. আৰু মই এটা সাক্ষ্য হয় যীশুৱে ভাঙি যোৱা জীৱন হৃদয়ক লৈ পেলাই কেনেকুৱা তেওঁ আকৌ বঢ়াবলৈ পাৰে বনাবলৈ পাৰে Mary and Joseph obeyed God, and the entire humankind were blessed. মাৰিয়াম আৰু যোসেফে প্ৰভুৰ কথা মানি চলিলে আৰু তেওঁলোকৰ মাত্ৰ আশীৰ্বাদ নহয় গোটেই মানৱ জাতিয়ে আশীৰ্বাদিত হ'ল If you are obedient to the word of God, I believe that He will make you a blessing to the community. আৰু সঁচাকৈ আপুনি যদি আজি প্ৰভুৰ কথা যদি আপুনি মানি চলে আপোনাৰ সমাজৰ কাৰণে আপুনি আশীৰ্বাদ হ'বলৈ পাৰে That is Christmas. আৰু এইটোৱে হ'ল খ্ৰীষ্টমাছ For হয় God so loved the world. ঈশ্বৰে এই জগতক ইমান প্ৰেম কৰিলে Everybody. সকলোকে প্ৰেম কৰিলে God loved every tribe, সকলো জাতিক প্ৰভুৱে ভাল পায় every language. সকলো ভাষাৰ মানুহবিলাকক He loved us so much that He gave His only Son, Jesus Christ, to die on the cross. আৰু আমাক তেওঁ ইমান যে প্ৰেম কৰিলে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে কালবাৰী ক্ৰুচত মৰিবৰ So কাৰণে that He could pay the price for our sins. যাতে আমি আমাৰ পাপৰ মূল্যটো যাতে দিবলৈ পাৰো So that the bad things in our life will not get buried but will be wiped out. আৰু যিটো মোৰ তাত বেয়া আছিলে এই সকলো বেয়াটো খালি পুতি ঢাকা মাত্ৰ নহয় এই সকলোবোৰ বেয়া মোৰ পৰা জীৱনৰ পৰা সকলো গুচি যাব Remember, the good deeds can only bury the bad deeds. খালি লাইক ভাল কামটো বেয়া বস্তু বেয়া কামত খালি থাকিবলৈ মাত্ৰ পাৰে But the blood of Jesus Christ cleanses all our sins as far as east is from the west. কিন্তু প্ৰভু যীশুৰ একমাত্ৰ তেজ আমাৰ সকলো বেয়া তেওঁ মুচি দিবলৈ পাৰে And by believing in Him, we have eternal life. আৰু তেওঁ বিশ্বাস কৰাৰ যোগেদি আমাৰ অনন্ত জীৱন আছে And I'm going to close by playing a song on the pan flute again. আৰু মই বেন ফ্লুট মই বজাওঁ আৰু সেই গানেৰে মই শেষ কৰিবলৈ বিচাৰিছো And then I'll ask Pastor Sushanto to come and close in prayer. আৰু পাষ্টাৰ সুশান্ত অৱশেষত আহি পেলাই প্ৰাৰ্থনাৰ যোগেদি সমাপ্ত কৰিব